সকললৈ নমস্কাৰ। আজি আমাৰ আৰ্বান ডেভেলপমেণ্ট ডিপাৰ্টমেণ্টৰ CSD অফিচ বিল্ডিঙত আমি এটা মিটিঙৰ আয়োজন কৰিছিলোঁ আৰু সেই মিটিঙত বিশেষকৈ আমাৰ যিমান আৰ্বান লোকেল বডিজ আছে, মিউনিচিপেল বৰ্ডসকল আছে, সেইখনৰ আমাৰ চেয়াৰপাৰ্চনসকল আৰু লগতে টেকনিকেল পাৰ্চনসকলক ইনভাইট কৰা হৈছিলে। আৰু মেইন কাৰণটোৱে আছিলে, আজিৰ মেইন ডিছকাশ্যন এজেণ্ডাটোৱে আছিলে যিটো মিউনিচিপেল প্ৰপাৰ্টি টেক্স এছেছমেণ্ট বিষয়টো লৈ। আমি সকলোৱে জানো যে আমাৰ যিটো মিউনিচিপেল প্ৰপাৰ্টি টেক্স এছেছমেণ্টখন, সেই প্ৰচেছখন অলমষ্ট কমপ্লিট হৈ গৈছে গোটেই অসমতেই। এইটো আমাৰ ষ্টেট গভৰ্ণমেণ্টৰ নিৰ্দেশ মৰ্মে আমাৰ গোটেই অসমৰ সকলো যিমান মিউনিচিপেল বৰ্ড আছে, ইনক্লুডিং 6 শ্বেডিউল এৰিয়াছ, আৰু সেই 6 শ্বেডিউল এৰিয়াছটো BTCও কাভাৰ হৈছে বা আমাৰ ডিমা হাছাও, কাৰ্বি আংলং সকলো 6 শ্বেডিউল এৰিয়াছো কাভাৰ হৈছে। তো সেই মৰ্মে গোটেইখিনি সেই প্ৰক্ৰিয়াটো কমপ্লিট হৈ গ'ল। আৰু এই প্ৰক্ৰিয়াটো অত্যন্ত দৰকাৰী আছিলে, কাৰণ এই প্ৰক্ৰিয়াটো কমপ্লিট নহ'লে আমাৰ 23-24 পৰা, যিটো ফিনান্সিয়েল ইয়াৰ 23-24 পৰা আমাৰ চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ যিটো ফাণ্ড, যিটো ফাইনেন্স কমিশ্যনৰ পৰা যিটো ফাণ্ড, সেইখিনি হয়তো সেইটোৰ পৰা আমি বঞ্চিত হ'ম যদি এই প্ৰক্ৰিয়াটো যদি কমপ্লিট নহয়। তো সেই মৰ্মে এজ এ পাৰ্ট অফ দি মিউনিচিপালিটি ৰিফৰ্মছ এজেণ্ডা, সেইটোৰ এটা পাৰ্ট হয় এইটো আমাৰ যিটো প্ৰপাৰ্টি টেক্স এছেছমেণ্ট হৈ গ'ল। তো সেইটো হিচাপে আমাক এইটো কৰিব লগা হৈ গ'ল। তো এতিয়া ফাইনেল কথাটো হ'ল যে আমাৰ BTR গভৰ্ণমেণ্টে এইখনত এটা এপ্ৰুভেল দিব লাগিব যে আমি ৰেটছ অফ টেক্স যিটো, সেইটো কোনটো নিৰ্ধাৰণ কৰিলোঁ, কি ধৰণে ঠিক কৰিলোঁ, কিন্তু সেই এপ্ৰুভেলটো এতিয়ালৈকে হোৱা নাই। তো নোহোৱাৰ আগতে আমি এটা কথা ভাবিলোঁ যে আমাৰ যিমানখিনি এছেছমেণ্ট হৈ গ'ল, সেইটোৰ ওপৰত ক্লেইমছ এণ্ড অবজেকশ্যনৰ কাৰণে এটা দিন তাৰিখ নিৰ্ধাৰণ কৰা হৈছিল 20 মাৰ্চ, যে এইটোৰ ওপৰত কোনো যদি কাৰোবাৰ ক্লেইম আছে বা অবজেকশ্যন আছে, যিটো ৰেটছ অফ টেক্স পেলাই ধৰা হৈছে, সেইবিলাক অলৰেডি নটিফাই কৰা হ'ল বা ৰাইজৰ মাজত এৰি দিয়া হৈছে বা জনোৱা হৈছে ৰাইজক। তো ৰাইজে যদি তাতে ইহঁতৰ কিবা কথা আছে, কিবা যদি ক্লেইমছ আছে, অবজেকশ্যনছ আছে, সেইটোৰ কাৰণে 20 মাৰ্চ নিৰ্ধাৰণ কৰা হৈছিল। আৰু সেই মৰ্মে 20 মাৰ্চৰ ভিতৰত আমি অপেক্ষা কৰিম যে সেই তেখেতসকলৰ যিটো ক্লেইমছ আৰু অবজেকশ্যনছটো কি ধৰণৰ, কি নেচাৰৰ হয়। আৰু সেইটো কথা জনাৰ পিছত আমি এটা মিটিং আজি যিটো কনভেন কৰিলোঁ, ইয়াত এটা সিদ্ধান্ত ল'লোঁ যে এই ক্লেইমছ এণ্ড অবজেকশ্যনখিনি জনাৰ পিছত আমি আৰু এটা মিটিং আমি বহিম, এইটো BTR গভৰ্ণমেণ্ট লেভেলত সেই মিটিংখিনি কৰিম। আৰু সেই মিটিঙতে আমি ফাইনেল সিদ্ধান্তখিনি ল'ম যে আমাৰ কি ধৰণৰ ৰেটছবিলাক নিৰ্ধাৰণ কৰা হ'ব। তো সেইখিনি কথা আমাৰ সেইখন মিটিঙত ফাইনেল কৰা হ'ব। তো এই আজি যিটো বৈঠক বহিলোঁ, বিশেষকৈ আমি জানিব পাইছোঁ যে ৰাইজৰ মাজত এটা হোৱাও হৈছে বা ৰাইজৰ মাজত অকণমান তেখেতসকলে চিন্তিত হৈছে যে টেক্সটো বহুত কৰা হ'ব নেকি। এইখিনি প্ৰেছ মিটৰ জৰিয়তে আমি সকলো যিমান মিউনিচিপেল বৰ্ডৰ আণ্ডাৰত যিমান আমাৰ চিটিজেনসকল আছে, ৰেচিডেণ্টসকল আছে, তেখেতসকলক আমি জনাব বিচাৰিছোঁ যে আপোনালোকে চিন্তিত নহ'ব। BTR গভৰ্ণমেণ্ট এইটো বিষয় লৈ সচেতন। আমাৰ এইখিনি কথা যেতিয়া ৰাইজৰ মাজত তেখেতসকলে চিন্তিত হৈ পৰিছে বুলি এই খবৰটো যেতিয়া আমাৰ চিফ মহোদয়ৰ ওচৰত গ'ল, তেখেত নিজেও মোক ফোন কৰিছে, মই ডিপাৰ্টমেণ্টৰ EM হিচাপে, যে এইখিনি ক্ষেত্ৰত তোমালোকে অতি শীঘ্ৰে তোমালোকে বহা, ক্লেইমছ এণ্ড অবজেকশ্যনৰ ডেট শেষ নোহোৱাৰ আগতেই তোমালোকে বহা, এতিয়াৰ পৰা মেকানিজম বনোৱা যাতে ৰাইজৰ হাৰাশাস্তি নহয়। তো সেই হিচাপত আজি আমি মিটিংখন কনভেন কৰিলোঁ। আজি সকলো মিউনিচিপেল বৰ্ডৰ আমাৰ চেয়াৰপাৰ্চনসকলে, টেকনিকেল পাৰ্চনসকলে তেখেতসকলৰ অপিনিয়নছখিনি ল'লোঁ, ভিউজখিনি ল'লোঁ, ছাজেশ্যনছখিনি ল'লোঁ, কি চলি আছে আপডেটখিনি ল'লোঁ, ক্লেইমছ এণ্ড অবজেকশ্যনবিলাক কেনেকুৱা আহি আছে, সেইবিলাক আমি খবৰ খাতি ল'লোঁ। আৰু সকলোৰ লগত আমি আলোচনা কৰি এটা ইনক্লুজিভ যাতে সিদ্ধান্তত আমি উপনীত হ'ব পাৰোঁ, সেইখিনি কথাও আলোচনা কৰিলোঁ, যাতে তেখেতসকলৰ ওপৰতো কোনো প্ৰেছাৰ নপৰে, ৰাইজৰ ওপৰতো কোনো প্ৰেছাৰ যাতে নপৰে, এটা আণ্ডাৰষ্টেণ্ডিঙৰ মাজত যাতে এইখিনি কাম কাজ যাতে আগবঢ়াই লৈ যাব পাৰোঁ। তো এইখিনিয়ে সিদ্ধান্ত লোৱা হৈছে। সেইকাৰণে মই ৰাইজক অনুৰোধ জনাম যে আপোনালোকে চিন্তিত নহ'ব, আপোনাৰ কথা আমিও চিন্তা কৰি আছোঁ যে আপোনালোকৰ ওপৰত যাতে কোনো প্ৰেছাৰ নপৰে। কিন্তু যিহেতু জানো যে 30 বছৰৰ পৰা আমাৰ এছেছমেণ্টটো হোৱা নাছিলে, যিটো মিউনিচিপেল প্ৰপাৰ্টি টেক্স এছেছমেণ্টখিনি অলমষ্ট 30 ইয়াৰ্ছ সেইখন হোৱা নাছিলে। তো সেই হিচাপে আমি জানো যে দিন বা দিন সকলো বস্তুৰ দামখিনি বাঢ়ি আছে বা সকলো যিখিনি ফাণ্ডৰ ভেলু সেইখিনি বাঢ়ি আছে। তো সেইখিনি কথা চিন্তা কৰি, সেইখিনি কথা প্ৰতি লক্ষ্য ৰাখি নিশ্চিতৰূপে আমাৰ অকণমান হ'লেওতো ইনক্ৰিজ কৰিব লাগিব। এইখিনি কথা মই ভাবোঁ যে সকলো ৰাইজে বুজি পায় আৰু এইটোত যাতে কোঅপাৰেট কৰে, সেইখিনি কথাই আমি অনুৰোধ জনাম। কিন্তু আপোনালোকক প্ৰেছাৰ ক্ৰিয়েট কৰি বা আপোনালোকৰ যদি অসুবিধা হয়, তেনেকুৱা ধৰণৰ আমি সিদ্ধান্ত কেতিয়াও নলওঁ। সেইখিনি কথা আপোনালোকক অৱগত কৰাব বিচাৰিছোঁ।